নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। আৰু কেইদিনমানৰ পাছতে অনুষ্ঠিত হ'ব ভাৰতীয় ক্ৰিকেটৰ মহাৰণ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPL 2023। বিশ্বৰ নামী দামী তাৰকা ক্ৰিকেটাৰৰ সমাহাৰে অনুষ্ঠিত হ'বলগীয়া এই ক্ৰিকেট উৎসৱৰ দুখন খেল অনুষ্ঠিত হ'ব গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামতো। আনহাতে বিগত বছৰৰ দৰে এইবাৰো IPLৰ দল ৰাজস্থান ৰয়েলছত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। এগৰাকী বেটছমেন আৰু স্পিনাৰ ৰিয়ান পৰাগে শেহতীয়াকৈ ৰঞ্জী ট্ৰফীত দেখুৱাইছে তেওঁৰ অভিনৱ প্ৰদৰ্শন। ৰঞ্জী ট্ৰফীত তেওঁৰ ফৰ্মক লৈ আত্মবিশ্বাসী হৈ থকা ৰিয়ান পৰাগৰ এটা টুইটক লৈ এতিয়া চলিছে চৰ্চা। এই টুইটটো ৰিয়ানে লিখিছে যে তেওঁৰ অন্তৰৰ আত্মাই বাৰে বাৰে কৈ আছে যে এইবাৰ তেওঁ IPLৰ কোনোবা এখন খেলত কোনোবা এটা অভাৰত 4টা 6 কোবাবলৈ সক্ষম হ'ব। যদিও বিগত IPLৰ ছিজনৰ ৰিয়ান পৰাগে খেলৰ সুযোগ লাভ কৰিলেও বিশেষ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল। এইবাৰ কিন্তু তেওঁ যথেষ্ট আত্মবিশ্বাসী হৈ আছে। ৰঞ্জী ট্ৰফী গুৱাহাটী প্ৰিমিয়াৰ লীগত সুন্দৰ খেল প্ৰদৰ্শন কৰি বিশেষকৈ এইবাৰ তেওঁ ঘৰুৱা দৰ্শকৰ আগত দুখনকৈ খেল খেলিবলৈ সুবিধা লাভ কৰিব। সমগ্ৰ অসমবাসী ৰাইজে অতি আগ্ৰহেৰে ৰৈ আছে 2023 বৰ্ষৰ IPLৰ বাবে, কিয়নো IPL আৰম্ভ হোৱাৰ 15 বছৰ পাছত প্ৰথমবাৰৰ বাবে অসমত IPL আৰম্ভ হ'ব। লগতে ৰাজস্থান ৰয়েলছৰ হৈ অসম সন্তান ৰিয়ান পৰাগে খেলিব। গতিকে ৰাইজ অতি আগ্ৰহেৰে ৰৈ আছে এইবাৰ ঘৰৰ মাটি ৰিয়ানৰ খেল উপভোগ কৰিবলৈ। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।